হেল্ল' অ' ৰঙামণি পঢ়িছনে বাৰু? মোৰ কিন্তু মূৰটোত একোৱে সোমোৱা নাই। কালি মোৰ কি হ'ব পৰীক্ষাটো মই নাজানো আৰু মুঠতে মই ভাবিয়ে থৈছোঁ আৰু কিতাপখনকে বুকুৰ মাজতে লৈ যাম। তই মোক যিখিনি পাৰ দেখাবি। মইতো গোটেই কিতাপখন নিলেতো গোটেইখিনি লিখিমেই, নহ'লে এইবাৰ যদি ফেইল কৰোঁ এই মেনকাজনীয়ে মোক এৰি থৈ গুচি যাব, গম পাইছনে? আৰু কিতাপখন মই মেলিলেই তাইকে সপোনতে দেখা পাওঁ। কি হ'ব এতিয়া মোৰ পৰীক্ষা মই নাজানো। মুঠতে ঘৰতো মোক কোবাব, হোটেলত বাচন ধোৱাত লগাই দিম বুলি কৈছে। নাজানো আৰু মোৰ কি হ'ব। তই সেইকাৰণে যিমান পাৰ পঢ়িবি। ময়ো অলপমান চাইছোঁ। আমাৰ ঘৰৰ বুঢ়াটো কি বা হৈছে নাজানো আৰু মুঠতে মোক কৈয়ে থৈছে মেট্ৰিকটো যদি তই কিবাকৈ পাছ কৰ তেতিয়াতো ভালেই, মোবাইল এটা পাবি। যদি পাছ নকৰ গাহৰি এজনী লৈ দিম, পথাৰৰ মাজত চৰাই থাকিবি সেইজনীকে লৈ পিনি বোলে। তই মদন আৰু তৰুকো কৈ থবি, ওচৰে পাঁজৰে বহিম আমি। তাকো যিমান পাৰে লিখি ল'বলৈ ক'বি, হাততো লিখিব দিবি, ভৰিতো লিখিব দিবি। মুঠতে আমি কালিলৈ এক্সামটো ভাল কৰিবই লাগিব, নহ'লে ফেইল কৰিবলৈ হ'লে তহঁতৰ কি হয় নাজানো গতিটো, মোৰ গতিটো অৰ্ধ পতন যাব আৰু মই মৰিলোঁ আৰু। এই মেনকাজনীয়ে আৰু মই যদি ফেইল কৰিবলৈ হয় বেলেগলৈ গুচি যাম বুলিয়ে কৈ থৈছে। আজিকালি ছোৱালীবিলাকতো জানই নহয় আৰু ভাল ভাল ল'ৰা লাগে, চোকা চোকা ল'ৰা লাগে, সেইকাৰণে চাকৰি পোৱা ল'ৰা লাগে। আমি এতিয়া আৰু সেনেকৈয়ে মৰিব লাগিব আৰু। মইতো বৰলা হৈয়ে ভাত খাম যেন পাইছোঁ আৰু। মই এই মেনকাজনীক পাহৰিব নোৱাৰোঁ কেতিয়াও। মই তাইক বেলেগৰ লগত সুখত থকা দেখিব নোৱাৰোঁ। মই মুঠতে তাইক কিবাকৈ হ'লেও পৰীক্ষা যি হওক যি নহওক মই নাজানো, মুঠতে মই তাইক লৈ পলুৱাই হ'লেও মই লৈ যাম। ক'ৰবাত গৈ সুখৰ সংসাৰখন কৰিব লাগিব, ল'ৰা ছোৱালী দুটামান হ'লেও হ'ব। তাৰপিছতে আৰু ৰিক্সা ঠেলা যি পাৰোঁ যিখিনি কষ্ট কৰি খাব লাগে সেনেকৈ খাম আৰু। এতিয়া আৰু যি হ'ব ইমান ভাবি থাকিবলৈ নাই আৰু। কাইলৈ মুঠতে পৰীক্ষাটোলৈ গৈ গোটেইকেইটাই লগ হ'ম আৰু দেই।